বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভালেই, মোৰো ভালেই। মই ৰাতিপুৱা সোনকালে উঠি সকলো কাম বন কৰি আজৰি হ'লোঁ আৰু ৰাতিপুৱা ভাত খুৱাই তাইক স্কুললৈ পঠিয়ালোঁ। তাইক দেউতাকে স্কুলত থৈ আহিলে আৰু মই তাইক এতিয়া আনিবলৈ যাম। দেউতাকো অফিচ গ'লেই, তাইক আনিবলৈ যাম। তাই 1 বজাত ছুটি হয় স্কুল। 10 মিনিট, 1:10 তাইক মই তাৰ পৰা লৈ আহোঁ। 1 বজাত মই ঘৰৰ পৰা ওলাই যাওঁ। তাই 10 মিনিট খেলিব সময় পায় স্কুলত আৰু মই 1 বজাত আনিব যাম। এতিয়াতো 12:15 হৈছে। মই আনিবলৈ যাম 1 বজাত তাইক। চাই থাকক আপুনি দিনটোত আজি কি কৰোঁ দেখাই থাকিম, আপোনালোকে চাই থাকক মোৰ লগত। মোৰ ওলাই হৈ গ'ল, মই তাইক স্কুলৰ পৰা আনিবলৈ যাওঁ। চাই থাকক মোৰ লগত। এতিয়া তাইক মই আনিবলৈ ৰুমৰ পৰা ওলাই আহিছোঁ। আহি আছোঁ, চাই থাকিম এতিয়া, আপোনালোকে চাই থাকক। তাইক আনিবলৈ এতিয়া স্কুলৰ পৰা, আচলতে তাই স্কুলখন ওচৰতে হয়, মই গাড়ীত যাব লগা নহয়, খোজকাঢ়ি গ'লে মই পোৱা যায়। মই এতিয়া গৈ আছোঁ তাইক আনিবলৈ স্কুলৰ পৰা গৈ আছোঁ। পামগৈ আৰু স্কুল তাইক। এয়া গৈ আছোঁ, পামগৈ আৰু স্কুল তাইৰ। বহুত ওচৰতে হয় আমাৰ তাইৰ স্কুলখন, অলপমান খোজকাঢ়ি গ'লেই পোৱা যায়। স্কুল পালোহি এতিয়া। এয়া তাইৰ স্কুলখন পালোহি এতিয়া। তাই ওলাই আহিব, চাব। আইমনু, তাই খেলি আছে এতিয়া। তাই স্কুলৰ পৰা ওলাল এতিয়া। মই তাইক কিবা এটা কিনি দিলা। কোৱা, খেলিছা? কাৰ খেলিছা? কাৰ খেলিছা আৰু কি খেলিছা? ৱাও, কি পঢ়িলা আজি? ৰাইমছ কৈছিলানে? এইফালে হা, এইটো চাইডে আহা। এপল ড্ৰ কৰিছা? পাৰিছানে বাৰু? ফ্ৰেণ্ডছক লগ পাইছা তুমি? মই তুষাক লগ পাইছোঁ আৰু ৰিবিজাক লগ পাইছোঁ আৰু সেই বমাছটো দেখিছোঁ আৰু দাদাটো ওপৰলৈ এবাৰ তললৈ এবাৰ হৈ গৈছেগৈ। এতিয়া দুইজনী আহি আছোঁ খোজকাঢ়ি স্কুলৰ পৰা। এতিয়া তাই দোকানত সোমাই কিবা খাব কিনিব আৰু এতিয়া ঘৰত গৈ ভাত খাব লাগিব। তুমি অকণ ৰেষ্ট ল'ব লাগিব ভাত খাই। তাৰপিছত তুমি যি কিনিছা, চিপছ কিনা নে কিবা কিনা, চকলেট কিনা, সেইবোৰ তাৰপিছতহে খাব লাগিব হা। চাই থাকক আৰু দিনটো কি কৰি থাকোঁ দেখাই থাকিম আপোনালোকক। চিপছ লৈ আহি এতিয়া আমি ঘৰ পালোহি। পাইছোঁহি ৰুম। তালাটো খুলি লওঁ। ৰুম পালোহি, তাইক অলপ ফ্ৰেছ কৰাই লওঁ, তাৰপিছত আকৌ আহি আছোঁ। আৰু এতিয়া তাইক ভাত খুৱাই মেলি মই আজৰি হ'লোঁ। তাই ওচৰৰ ঘৰত খেলিবলৈ গৈছে এতিয়া। আমাৰ ঘৰত এটা একুৰিয়াম আছে, মই আপোনালোকক দেখাবলৈ ওলাইছোঁ। ছোৱালীজনীৰ একুৰিয়ামটো খুব মৰমৰ, মাছকেইটা তাই খুব ভাল পায়। সেয়ে ভাবিছোঁ আপোনালোককো মই দেখাওঁ। এইটো একুৰিয়াম। ইয়াতে টোটেল মাছ আমাৰ 9টা আছিলে। 9টাৰ পৰা এতিয়া গৈ 7টা আছেগৈ, বাকী 2টা মৰি থাকিলে। মোৰ ছোৱালীজনী খুব ভাল পায় মাছকেইটা। মই বিশেষ নাজানো, মাছকেইটাৰ নাম ইমান নাজানো। যিকেইটাৰ জানিছিলোঁ এইকেইটা মৰি থাকিলে। মৰাৰ কাৰণো আছে যেনিবা, আমি মানে ঘৰত নাছিলোঁ, গাঁৱৰ ঘৰত আছিলোঁ, ইয়াত নাছিলোঁ বাবে মাছকেইটা মৰি থাকিলে। খাদ্য দি থৈ গৈছিলোঁ। এতিয়া তাই খেলি আহি পালেহি আৰু শুই মোবাইল চাই চিপছ খাই আছে। আমি দুইজনী এতিয়া শুই আছোঁ, মানে বাগৰি আছোঁ, ৰেষ্ট লৈ আছোঁ। তাৰপিছত অলপমান পাছত
তাই চাইকেল চলাব ইভিনিং। এতিয়া মই আহিছোঁ চাটৰ ওপৰত, তাত মই কাপোৰ মেলি থৈছোঁ, কাপোৰখিনি নিবলৈ আহিছোঁ। আমাৰ এই চাটৰ ওপৰৰ পৰা বহুত ধুনীয়াকৈ পাহাৰ চাহাৰ ঘৰ চৰবোৰ সকলো দেখা পোৱা যায়। আপোনালোকক দেখাইছোঁ চাওক, সেয়া চাওক, দেখিছেনে বাৰু? ঘৰ বনাই আছে, ভাল লাগে দেখি, চাই ভাল লাগে। কাপোৰ চপাই হৈ গ'ল, এতিয়া ৰুমলৈ গৈছোঁ। যাম, আপোনালোকে মোৰ লগত চাই থাকক মই দিনটো কি কৰোঁ। এতিয়া ছোৱালীয়ে তলত চাইকেল চলাব, তাকে অলপমান দেখুৱাম আপোনালোকক। এতিয়া চাইকেল চলাবলৈ ৰেডি তাই। উলিওৱা। সেয়া তাই এতিয়া চাইকেল চলাব। যোৱা। যোৱাফালে ৰাস্তা চাইকেল চলাইছে, মই তাকে পিছত আহিব লগা হয় নহ'লে গাড়ী আহি থাকোঁতে। বাকী ইহঁত দুটাও চাইকেল চলাই আছে, মন আৰু অলিম্পিয়া তিনিওটা চাইকেল চলাইছে আৰু এনেদৰে চাইকেল চলাই আছে পূৰা ৰিদ্ধিমাই। আৰু মই তাইৰ পিছে পিছে ৰৈ ৰৈ চাই আছোঁ, গৈ গৈ তাইৰ পিছে পিছে চাই আছোঁ গাড়ী চাইকেল আহিব বুলি। তাইৰ লগত মই মোৰ খোজকঢ়াও হৈছে আৰু তাই চাইকেল চলোৱা কামো হৈছে। হাই কৈ দিয়া। আৰু আজিৰ দিনটো মই এনেদৰেই কটালোঁ। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া তাইক মই ভিতৰলৈ লৈ যাম, চাইকেল চলাই হ'ল আৰু তাইক লৈ গৈ ভৰি হাত ধুৱাই দিম আৰু ইভিনিং স্নেক্স কিবা এটা খাই পঢ়িব লাগিব।